গামোচা দহি গুঠিব ওলাইছোঁ। এনেকৈ কৰি দহি গুঠিলে অতি সহজতে দহি গুঠিব পাৰিব। তাৰ কাৰণে মই ইয়াত ৰঙা পাত সূতা লৈছোঁ, পলিষ্টাৰ পাত। গামোচাখনত যিহেতু ৰঙা ফুল আছে, গতিকে মই ৰঙা সূতাটো লৈছোঁ। তাৰপিছত গাঁঠি দিবলৈ ফাইনেল সূতা লৈছোঁ, তেতিয়া গাঁঠিটো টান হয়, সহজতে নিচিঙিব। আৰু এইবিলাক গুণা দিয়াৰ কাৰণে এইটো দলি গলি লৈছোঁ। তাৰপিছত এটা বেজী আৰু এখন কেঁচি মই দুটা ভাগত ভাগ কৰি এয়া কাটি ল'লোঁ। সূতাখিনি মই ভাগ কৰি লৈছোঁ। ৰঙা সূতা অলপ বেছিকৈ দিছোঁ, কাৰণ গামোচাখনত ৰঙা ৰংটো বেছিকৈ থাকে। তাৰ চাইজতে গোটেইখিনি সূতা কাটি দুইটা সূতা এনেকৈ মিক্স কৰি লৈছোঁ। মই বেজীটো এনেকৈ সোমোৱাই সূতাডাল উলিয়াই লৈছোঁ। এইটো জোখত ৰাখিছোঁ। গোটেইখিনি এনেকৈ মই কৰি ল'ম। সূতাখিনি এনেকৈ লৈ ল'ব। তাৰপিছত এনেকৈ দুটা গাঁঠি দিব। এনেকৈ ঘূৰাই আনি এনেকৈ এটা গাঁঠি দিব। তাৰপিছত এইটো চাইডত আকৌ এনেকৈ দুটা গাঁঠি দিব। ইয়াত মই কেঁচিখন দি লৈছোঁ, কাৰণ গধুৰ বস্তু দি ল'লে গাঁঠিটো দিবলৈ অসুবিধা হয়। দুইটা সাইডে বান্ধা হৈ গ'ল। এতিয়া এটা সাইজত গোটেইখিনি সমানকৈ কাটিম। গামোচাখন কমপ্লিট হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।